হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই ৰীমা তৃষ্ণাই বহু দিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আন এটি ভিডিঅ'। আৰু আজিৰ ভিডিঅ'ত মই দেখুৱাম, আজি মই ফাৰ্ষ্ট টাইমৰ বাবে আল্টা লগাম। মোৰ আল্টা লগাব খোজাই। এনেই আমাৰ অসমীয়া নিয়মত আল্টা নলগায়। যেতিয়া নৃত্য কৰা হয় বা কিবা তেনেকুৱা প্ৰগ্ৰেম কৰা হয়, এমাৰ্জেঞ্চিৰ বাবে লগাই লোৱা হয় আল্টা। কিন্তু মই আগতে লগাই পোৱা নাই, আজি লগাম। আৰু আল্টা লগাই মই এঠাইলৈ যাম, ক'ত যাম, কি কৰিম, কেনেকুৱা কি হ'ব, সকলোবিলাক আপোনালোকক দেখুৱাম। তেন্তে বলকচোন আমি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া আৰম্ভণি মোৰ আল্টা লগোৱা। পূজাই বোলে বহুত ধুনীয়া আল্টা লগায়। এতিয়া চাওঁ আমি কেনেকুৱাকৈ লগাব। আৰু আল্টাৰ ৰংটো দেখিবলৈ বহুত ধুনীয়া হয়। লগত দিব লাগিব কেতিয়া হাই দিব কৈছো, হাই ক'ব কৈছো, মুখখনতে হাই কোৱা। হাই ক'ব লাগে। এতিয়া লগোৱা তুমি আল্টা। তোমাৰ লগোৱা হ'লে কেইদিন ভৰি দিন দি দিবা ফটো। তুমি ৰিংটো খুলি ল'ব লাগিব। এয়া চাওক, আমাৰ সকলোৰে ভৰিবোৰ ৰঙা, পূজাই ৰঙা কৰি দিলে আল্টা লগাই। আৰু ইয়াৰ কালাৰটো যে খুব মৰম লগা হৈ উঠিছে চাওকচোন। এয়া মোৰ লগাই হৈ গ'ল। এতিয়া বলক মোৰ লগত ফুৰি আহোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আছোঁ পাণ্ডুত অৱস্থিত ৰামকৃষ্ণ মিছনত আজি হোম পাঠ চলি আছে। ইয়াৰ কেইদিনমান আগতে গুৰুদেৱ এজনৰ দেহাৱসান ঘটিছিল, সেই উপলক্ষে ইয়াত হোম পাঠ চলি আছে। ইয়াৰে দৃশ্য কিছুমান মই আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এই ঠাইখিনিৰ পৰিৱেশটো মনোমোহা, চালে চকুৰোৱা পৰিৱেশ। মই ইয়াতে আগতে দুবাৰমান আহিছোঁ, বহুত ভাল লাগে ইয়াত আহি, বহুত শান্তিপূৰ্ণ ঠাইখন। আপোনালোকেও পাৰিলে কেতিয়াবা আহিব, বহুত ভাল লাগে, বহুত ভাল লাগে। এতিয়া আহক আপোনালোকেও মোৰ লগত ঠাইখিনি উপভোগ কৰক।
বন্ধুসকল ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ আমি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই বাই লাভ ইউ অল